আমি টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া বিভাগৰ অসমীয়া বিষয়ৰ ওপৰত এটি প্ৰকল্প প্ৰস্তুত কৰাৰ কাৰণে টুক্ৰেশ্বৰী দেৱালয়ত ক্ষেত্ৰ অধ্যয়নৰ কাৰণে লৈ অহা হৈছে আৰু ইয়াৰ পাঠটো আছিল অতীতক নাযাবা পাহৰি সম্পূৰ্ণ প্ৰত্নতত্ত্ব বিভাগৰ ওপৰত লিখিত এটা পাঠ আৰু সেই পাঠটোৰ লগত সম্পৰ্ক আছে টুক্ৰেশ্বৰীৰ এই প্ৰত্নতত্ত্ব সম্পৰ্কীয় অধ্যয়নৰ যিখিনি স্থল সেইখিনি পৰ্যবেক্ষণ কৰাৰ কাৰণে আৰু এই পৰ্যবেক্ষণৰ পিছতেই আৰু ইয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে প্ৰকল্প প্ৰস্তুত কৰিবলৈ সহজ হ'ব এনেকৈ এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীখিনি আহিছে এইখিনি কমপ্লিট অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এওঁলোকে এই প্ৰকল্পটোৰ জৰিয়তে তেওঁলোকে টুক্ৰেশ্বৰীৰ বিষয়ত কিছু অধ্যয়ন কৰিবলৈ সমল পাইছে টুক্ৰেশ্বৰী দেৱালয় কি সদায় চাই গৈছিল দেখি গৈছিল শুনি গৈছিল আজি এই বিষয়টোৰ লগত সম্পৰ্ক স্থাপন হৈছে ইয়াত আমাৰ টুক্ৰেশ্বৰী দেৱালয়ত এই যিহেতু ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰত আমাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ আমাৰ এগৰাকী বিজ্ঞান শিক্ষক তেখেতে সহযোগ কৰিছে তেখেত আব্দুল ৱাহাব মোল্লা আৰু এই আব্দুল ৱাহাব মোল্লাই এই আমাৰ যিটো পুৰাতত্ত্ব বিভাগৰ লগত বিজ্ঞানৰ কথা কিছু জড়িত হৈ আছে এই বিষয়ৰ ওপৰত কিছু কথা কেনেকুৱা ধৰণে বিজ্ঞান জড়িত হৈছে বিশেষকৈ শিলবিলাকক লৈ এই কথাৰ ওপৰত তেখেতক কিছু মই দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ধৰি লওক এই শিলবিলাক মানে কেতিয়া পাহাৰখন কেতিয়া সৃষ্টি হৈছিলে এইটো ঠিক আমি ক'ব নোৱাৰোঁ কিন্তু কিছুমান এটা আৰ্কিঅলজিকেল আইডিয়া এটা কৰা হৈছিলে যে এইবিলাক ইয়াত আগ্নেয়গিৰি হৈছিল আগ্নেয়গিৰিৰ ফলত তলৰ পৰা মাটিৰ তলৰ পৰা শিলবিলাক ছিটিকি আহিছে আৰু ৰেণ্ডমলি ইয়াতে আমাৰ সজ্জিত হৈছে তাৰ ফলত আমাৰ এই পাহাৰখন সৃষ্টি হৈছে তাৰ উপৰি আমাৰ পাহাৰখনৰ বয়স কিমান বা শিলবিলাকৰ বয়স কিমান বা ইয়াৰ আৰ্কিঅলজিকেল যিখিনি আইটেম আছে বা বস্তুখিনি আছে সেইখিনিৰ বয়স কেইটা আমাৰ কেনেকৈ ওলাইছে আমাৰ কাৰ্বন ডেটিং বুলি এটা প্ৰচেছ আছে সেইটো থ্ৰুদি আমাৰ এইটো ওলোৱা হৈছে ঠিক ইয়াতে আমাৰ মেনশ্যন কৰা নাই কিন্তু তোমালোকে যদি হয়তো কিতাপ যদি বিচৰা ইয়াতে পাবা এইবিলাক এইখিনিয়ে হয় তো ইতিমধ্যে আমাৰ যিটো ইয়াৰ লগত বিজ্ঞানৰ কথাটো যিটো কথা জড়িত হৈছে যে আমি ইয়াত ৰূপান্তৰিত শিল হয় ইয়াৰ শিলৰ আকাৰ বৃদ্ধি হয় এই কথাবিলাক আমি হয়তো গম পাইছোঁ তোমালোকে গম পাই গৈছা আমাৰ লগত আন এগৰাকী শিক্ষক আছে তেখেত হেমন্ত নাথ আৰু হেমন্ত নাথে যোৱাবাৰো আমাৰ লগত এই ক্ষেত্ৰ অধ্যয়নত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু এইবাৰো ছাত্ৰ ছাত্ৰীসকলৰ লগত হেৰি কৰিছে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণৰ পালে ছাত্ৰ ছাত্ৰীসকলে এই মানে অধ্যয়নৰ ক্ষেত্ৰত বা এই অধ্যয়নটো কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিবা লাভান্বিত হ'ব বুলি আপুনি অনুভৱ কৰিছেনে নাই লাভান্বিতটো নিশ্চিতভাৱে হ'ব সিহঁতে বহুত কথা জানিব পাৰিব পুৰণি বিষয় সম্পৰ্কত আৰু ইয়াৰ টুক্ৰেশ্বৰী পাহাৰখনৰ লগত জড়িত সকলো কথা সিহঁতে গম পাব এতিয়া ইয়াৰ ফলত লাভো পালেহি ধন্যবাদ আন এগৰাকী শিক্ষয়িত্ৰী আমাৰ লগত আছে তেখেত মোৰ সহকৰ্মী বাকী গোটেইখিনিয়ে সহকৰ্মী তেখেত হৈছে গীতিমা ডেকা গীতিমা ডেকা চাকৰি সূত্ৰে ইয়াৰে এতিয়া টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ইয়াৰে টুকুৰাৰে বাসিন্দা গতিকে এই যিটো বান্দৰ প্ৰজাতিটো আছে বান্দৰ প্ৰজাতিটোৰ লগত আপোনাৰ নতুনকৈ চা চিনাকি হৈছে শুনিছোঁ ইয়াৰে যিটো বান্দৰৰ প্ৰজাতি আৰু আপোনালোকৰ তাতে থকা প্ৰজাতিৰ মাজত বোলে কিছু পাৰ্থক্য আছে কেনেকুৱা ধৰণৰ পাৰ্থক্যবিলাক দেখিলে আপুনি ইয়াৰে বান্দৰবিলাকে মানে সচৰাচৰ আমাৰ স্কুলৰ পিছফালে গৈ পৰা ভাতবিলাক খাব যায় যেনেকৈ মানে খেদিব ধৰে কাপোৰ ধৰে তেনেকুৱা আমাৰ বান্দৰবিলাকে কিন্তু কামোৰে আৰু ইয়াতে মই পাহাৰত উঠিও পাইছোঁ বান্দৰৰ লগত বান্দৰবিলাক কাপোৰ টানিছে কিন্তু কোনোদিনে আক্ৰমণ তেনেকৈ কৰা নাই আৰু হয় হয় কিন্তু একচুৱেলি কথাটো এনেকুৱা নিচিনা হৈছে মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বঢ়িয়াকৈ ইয়াত অংশগ্ৰহণ কৰিছে অংশগ্ৰহণ কৰাৰ ফলত আমি এটা কথা লক্ষ্য কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে প্ৰকল্প যিখিনি প্ৰস্তুত কৰিব ৰেডি মানে তৈয়াৰী হৈছে আৰু এই প্ৰকল্পখিনি কি ধৰণে প্ৰস্তুত কৰিব আৰু কি ধৰণে লাভান্বিত হ'ব আমাৰ এগৰাকী ছাত্ৰী আছে এই ক্ষেত্ৰ অধ্যয়নত আহি তোমাৰ এনেকুৱা অনুভৱ হৈছে যে তুমি ইয়াত কিবা মানে লাভ হোৱা বুলি ভাবিছা নে আজিৰ মানে পাঠদানটো এনেই গ'ল বুলি ভাবিছা এনেই গ'ল নহয় এইটো কথা সঁচাই যে আমি ইয়াতে মানে আগতো আহিছোঁ আগতো আহি বহুতো ভাল লাগিছে মানে ইয়াতে কোনো বান্দৰে নাকামৰে আৰু
ইয়াৰ কিটো অংশটো ভাল বিদ্যালয়ৰ ওচৰতে আৰু টুক্ৰেশ্বৰী বহুতো লাভ হৈছে মানে আমাৰ বহুতো জ্ঞানো অৰ্জন কৰিব পাৰিছোঁ আমি আগতে জনা নাই যে এইবিলাক ইয়াৰ পৰা কি গম পোৱা যায় বহুতো গম পাইছোঁ যে ইয়াতে তীৰ্থস্থানত বহুত কিছু বান্দৰো আছে ইয়াৰ পৰা বান্দৰ বিখ্যাত মানে এইখিনিয়ে হয় হয় আৰু ঠিক আছে আমি এগৰাকী ছাত্ৰীৰ পৰা বঢ়িয়াকৈ পালোঁ আন এগৰাকী আমাৰ ইয়াত ছাত্ৰ আছে সিদ্দিক কেনেকুৱা লাগিল আহি আৰু ইয়াৰ পৰা কি শিকি মানে কিবা শিকিব পাৰিলানে ভালে লাগিছে আৰু আহি আমি বহুত বস্তু শিকিছোঁ ইয়াৰ শিলবিলাক আমি আগত জনা নাছিলোঁ ৰূপান্তৰিত শিল কিন্তু এতিয়া আমি ছাৰৰ পৰা ভালকৈ জানিছোঁ এইবিলাক ৰূপান্তৰিত শিল তাৰমানে ইয়াত তোমালোকে অসমীয়া বিষয়ৰ উপৰিও বিজ্ঞানৰো কিছু এটা আভাস পাইছা হয় আমি ইয়াত আজি যিখিনি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিলে এই প্ৰকল্পত আৰু প্ৰকল্পটো এটা সুন্দৰ প্ৰকল্প হওক আৰু তাকে বিচাৰিছোঁ আমি টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ে আৰু টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ে এনেকুৱা ধৰণৰ বিভিন্ন টাইপৰ ক্লাছ মানে শ্ৰেণী অংশগ্ৰহণ কৰাই ছাত্ৰ ছাত্ৰীসকলক কৰাই আহিছে আৰু আমি তাৰ একোজন অংশীদাৰ